দেখিছে এইটো মোৰ ভিডিঅ' কপিৰাইট লাগিছে কপিৰাইটটো মই ওৱান ক্লিকত ৰিমুভ কৰি দিম এতিয়া টিপি দিছোঁ টিপি লৈ ওৱান ক্লিকত এইটো ৰিমুভ হৈ গৈছে আপুনি এইদৰে ওৱান ক্লিকত কপিৰাইটটো ৰিমুভ কৰি পাৰিব প্ৰথমতে মই যাব লাগিব ক্ৰম ব্ৰাউজাৰত গৈ পিনি আপুনি ক্লিক কৰি পিনি আপুনি ইউটিউব ষ্টুডিঅ' বুলি চাৰ্চ কৰিব লাগিব মই চাৰ্চ কৰি দেখাইছোঁ ইউটিউব ষ্টুডিঅ' বুলি আপুনি লিখি দিব মই ইউটিউব ষ্টুডিঅ' বুলি লিখি দিছোঁ ইউটিউব ষ্টুডিঅ' দেখি পিনি আপুনি চাৰ্চ কৰি দিব চাৰ্চ কৰি দিলে মতে ৱেবছাইট এটালৈ যাব আপুনি প্ৰথম দুটা দেখিছে ন সেইটোক আপুনি ক্লিক কৰিব প্ৰথম ৱেবছাইটটো ক্লিক কৰিছোঁ ক্লিক কৰি দিয়া মতে আপোনাক তাৰ ভিতৰলৈ লৈ যাব আপোনাৰ চেনেলটো ডেছবৰ্ডখিনি ওলাই যাব এইটো দেখিছে ন মোৰ এইটো চেনেলটো সম্পূৰ্ণ ওলাই গৈছে ওলাই গ'ল মই ভিডিঅ'খিনি এই তলত যে দেখিছে কিনাত এটা ভিডিঅ' অপশ্যন আছে আমি সেইটো টিপি দিব লাগিব টিপিলে আপোনাৰ গোটেই ভিডিঅ'খিনি ওলাই যাব গতিকে ভিডিঅ' কাৰোবাৰ যে কপিৰাইট লাগিছে সেইখিনি আপোনাক দেখাই দিব ইয়াত মই এইটো পুৰণা চেনেল আছিলে গতিকে ইয়াত দেখুওৱা নাই কপিৰাইট লাগিছে চেনেলত মই এতিয়া চেক কৰি চাম দিয়াই ভিডিঅ' ক্লিক কৰি পিনি কোনটো ভিডিঅ' কপিৰাইট লাগিছে এইটো মই প্ৰথম ভিডিঅ'টো বিচাৰিছোঁ ইয়াত কপিৰাইট লাগিছে নি বেছি ইয়াত কপিৰাইট বুলি দেখা নাই এই কিনা দেখাই দিব কপিৰাইট বুলি যদি কপিৰাইট আপোনাৰ লাগি আছে তেতিয়া কিনা কপিৰাইট বুলি দেখাই দিব মই ইয়াত দেখুওৱা নাই এইটো ভিডিঅ' কপিৰাইট লগা নাই গতিকে মই 2 নম্বৰ ভিডিঅ'টো চাম সেইটো কপিৰাইট লাগিছে নি কপিৰাইট ইভাগে লাগে কাৰোবাৰ আপোনাৰ চাউণ্ড ইউজ কৰিলে কপিৰাইটটো লাগি যায় এই কপিৰাইটটো চাম কপিৰাইটটো ইয়াতো নেদেখায় সেইটো যদি আপোনাৰ কাৰোবাৰ ভিডিঅ' ইউজ কৰিলে সিমানটো হেৰি নহয় কিন্তু আপুনি চাউণ্ডটো যদি ইউজ কৰি দিয়ে তেতিয়া কপিৰাইট লাগি যাব আপোনাৰ মই বেক আহিম ইয়াত চাইছোঁ ইয়াত কপিৰাইট লাগিছে দেখিছে নহয় কিনাৰে কিনাৰে দেখাইছে কপিৰাইট বুলি এই কপিৰাইটটো আপুনি চাউণ্ডটো মিউট কৰিব লাগিব তেওঁ দেখিছোঁ বেক আহি কপিৰাইট আছে নহয় তাত আপুনি ক্লিক কৰি দিব ক্লিক কৰি চি বুলি আছে নহয় তাত আপুনি ডিটেইলছটো আপুনি চুই দিব তাৰ চুই দিয়া মানে আপোনাক কোনডোখৰ জেগাত কপিৰাইট লাগিছে আপোনাৰ এইটো তলত দেখাইছে কিমান ছেকেণ্ড কপিৰাইট লাগিছে তাকো দেখাইছে আপুনি সেইটো ক্লিক কৰি পিনি ওপৰত যে চেক কৰিব প্ৰথম অপশ্যনটো আপুনি সেইটো অপশ্যন ক্লিক কৰি পিনি আপুনি ছেভ মাৰি দিব অট'মেটিক আপোনাৰটো ৰিমুভ হৈ যাব আৰু মিউট কৰি পিনি কি কৰিব মিউট কৰি আপুনি তলতো ক্লিক কৰিব তলত ক্লিক কৰি পিনি আপুনি ছেভ অপশ্যনটো আছে নহয় তাত আপুনি ক্লিক কৰি পিনি ছেভ কৰি দিব এইটো সম্পূৰ্ণ মিউট হৈ গ'ল আপোনাৰ চংটো আপোনাৰ ৰিমুভ হৈ গ'ল আৰু কপিৰাইটটো লগে লগে ৰিমুভ হৈ গ'ল মানে লোডিং লৈছে লোডিং লৈ আমি চেক কৰিব পাৰে কপিৰাইটটো আপোনাৰ নাইকিয়া হৈ গ'ল মই ফোন চেনেল মাৰিছোঁ এয়া দেখিছে নহয় কপিৰাইটটো আঁতৰি গ'ল আৰু ইয়াত কিছু সময় লাগে কপিৰাইটটো আঁতৰিবলৈ ইয়াত লগে লগে আঁতৰি গৈছে কিন্তু প্ৰচেচিং লৈ আছে বেলেগত যদি আপুনি চাই নহয় প্ৰচেচিং লৈ হোৱা দেখিব আপুনি এইটো কপিৰাইটটো আঁতৰি গ'ল মই এতিয়া বেক আহি পিনি চাইছোঁ এইটো কপিৰাইটটো আঁতৰিলে নাই ইয়াত দেখিছে নহয় প্ৰচেচিং বুলি দেখাইছে তাত ইয়াত দেখিছে নহয় ইয়াত দেখাইছে কপিৰাইটটো আঁতৰি গ'ল বুলি আজি এই ভিডিঅ'টো আছিল যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিলে তাহলে এটা লাইক কৰি দিয়ক